শিক্ষা বিভাগে জুলাই মাহৰ মাজ সপ্তাহত পৰীক্ষা পতাৰ কাৰণে চেষ্টা কৰিব আৰু তাত পৰীক্ষাৰ প্ৰশ্ন কাকত খুব ইজি বুলি মই নকওঁ অবজেক্টিভ টাইপ হ'ব আৰু খুব ষ্ট্ৰেইট হ'ব কোনোবা ল'ৰা 100ৰ ভিতৰত 100 পাবও পাৰিব তেনেকুৱা ধৰণৰ থাকিব যদি অবজেক্টিভত থাকে আৰু কোভিড নিয়ম মানি আমি পৰীক্ষা জুলাই মাহৰ মাজ সপ্তাহত অনুষ্ঠিত কৰিম provided তাত যদি পজিটিভিটি must be below 2% যদি 2ৰ ওপৰত থাকে তেতিয়ালে আমি স্কুলত ইভালুয়েশন কৰিব দিব লাগিব যদি 15 জুলাই লৈকে সাপোজ 15-16 জুলাই কাউন্সিলে ডিক্লেয়াৰ কৰিলে পৰীক্ষা কিন্তু আমি 1 তাৰিখে দেখিলো যে নহয় পজিটিভিটি 3% তেতিয়া ডেফিনেটলি আমি ষ্টুডেন্টৰ লাইফ ৰিস্কত ল'ব নোৱাৰো সো কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব বা তাত ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাস্ট বি বিলো 2% যদি পজিটিভিটি 2ৰ ওপৰত থাকে তেতিয়া হলে শিক্ষকসকলে স্কুলতে ইভালুয়েশন কৰি ল'ৰা ছোৱালী আগবঢ়াই দিব সো এতিয়া ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি কিন্তু যদি আমি তেওঁলোকৰ দেউতাক আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি অ্যাসেসমেন্ট কৰিম যদি 2%ৰ তলত পজিটিভিটি না যায় তেতিয়ালে জীৱনৰ ৰিস্ক লৈ লাভ নাই আমি পৰীক্ষা ক্যান্সেল কৰি স্কুল ইভালুয়েশনৰ ওপৰত আমি তেওঁলোকক পাস কৰিম কেনেকৈ হ'ব